সব অলমোস্ট ক্লিয়াৰ হৈ গ'ল হয় গোটেইখিনি চম্ভালি দিব আপোনাক একো টেনশ্যন ল'ব নালাগে যোনফালে গৈ আছোঁ তেল দিব নাপায় মানে ক'লে দৰ্জা ফিটৰ ওপৰত তাই মেগী খাই লৈছোঁ এয়া মেগী তোৰ কাৰণে অলপ প্ৰব্লেম হৈছে প্লিজ ড্ৰাইভ কেয়াৰফুলি অ' ভাই অ'কে না তো পাই গ'লে কাৰুংলা পাছ কৈছিলে মানে বহুতে তই নোৱাৰ কৰিবলৈ এইটো লাগিব এইটো জোচ লাগিব কি কয় গুড মৰ্ণিং ফ্ৰম লেহ আজি লেত আছোঁ তো লেত থকা 3 দিন হয় বৰ্তমান আজি গৈছোঁ খাৰুংলা পাছ তো খাৰুংলা পাছ গৈ আছোঁ তো লগত থাকিব আৰু চাব ভিডিঅ'টো ঠিক আছে তাৰ যোৱাৰ আগত আমি এপ্ৰিকট পাই আছোঁ এপ্ৰিকট হৈছে আপোনাৰ এনেকুৱা টাইপৰ দেখাই আছোঁ নাই পুৰা মিঠা পুৰা এপ্ৰিকট হৈ যায় এইটো এপ্ৰিকট এইবোলা সেই এপ্ৰিকট তো পেকিং কৰি হৈ গ'ল বৰ্তমান তো পেকিং কৰিলে বাকী নাই আৰু চব অলমোষ্ট ক্লিয়াৰ হৈ গ'ল এতিয়া যাই আছোঁ আপোনাৰ খাৰুংলা পাছ তো খাৰুংলা পাছত যাম আমি গুণ্ডৰ যাম তো গোটেইখিনি কাম কৰি হৈ গ'ল বৰ্তমান আৰু আমি আছিলোঁ ৱাজিদ ভাই ইয়াত গেষ্ট হাউচটোত ঠিক আছে ইয়াত আছিলোঁ আমি বৰ্তমান बहुत धुनिया रूम आছিলে ये था वाजिद भाई ठीक है तो वाजिद भाई ने हमारे को बहुत घुमाया ठीक है तो वाजिद भाई आपका एड्रेस बोलो ना यहाँ पे थोड़ा सा एड्रेस ले अपर टुकचा हाँ स्वागतम गेस्ट हाउस ओके যদি কোনোবা আহে অসমৰ পৰা वाजिद भाई কন্টাক্ট কৰিব একো চিন্তা কৰিব নালাগে গাড়ী আছে নিজৰ গোটেই আপোনাৰ পাৰ্মিট চাৰ্মিট সব তেওঁ নিজে কৰি দিব একো টেনশ্যন ল'বই নালাগে সকলোখিনি কৰি দিব আৰু वाजिद भाई গেষ্ট হাউচ আছিলে এইটো সব এইখন মানে वाजिद भाई গোটেইখিনি চম্ভালি দিব আপোনাক একো টেনশ্যন ল'ব নালাগে ঠিক আছে আপুনি আহিব ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দি দিম আমি वाजिद भाई কণ্টেক্ট কৰিব আৰু কণ্টেক্ট কৰাৰ লগে লগে আপুনি য'তে থাকে वाजिद भाई দি দিব আপোনাক আৰামছে পাই যাবহি বাই বাই वाजिद भाई बाय তো वाजिद भाई ওলাইছোঁ এতিয়া যাবলৈ ঠিক আছে वाजिद भाई বহুত হেল্প কৰিলে আমাক বহুত বেছি হেল্প কৰিলে একবাৰ হেল্প কৰা মানুহ খুব কম থাকে মানে তো আপোনাক দুদিনৰ জেগাত এদিনৰ গোটেই কমপ্লিট কৰি দিছে মানে আৰু আপোনাক মানে যিখিনি সুবিধা লাগে সকলো পাব আৰু উঠা যাব দেখো ইউং কৰো ওকে লোকেশ্যন চব वाजिद भाই ৰুমৰ ওপৰৰ পৰা দেখিছেনে আৰু वाजिद भाই ইয়াত ৱাইফাই পাব গৰম পানী চব সুবিধা আছে ঠিক আছে আৰু वाजिद भाই এইবিলাক এপ্ৰিকট খোৱালে আমাক চবকে এপ্ৰিকট খোৱালে এপেল খোৱালে আমাক এতিয়া আৰু এতিয়া গৈ থাকিব পৰা ঠিক আছে লে লাডাখৰ ৰজাৰ প্লেচ হয় আপোনাৰ বুজিলোঁ ৱাও মজা লাগিছে খালি টাইম নাই দিয়া চৰি এতিয়া যাব লাগে আমি ঘূৰি আহোঁতে সোমাম হ'ব তেলটো ভৰাই লওঁ বৰ্তমান এতিয়া কাৰণ যোনফালে গৈ আছোঁ তেল দিব নাপায় মানে ক'লে তো সেইটো কাৰণে তেল দিবটো নাপোৱাৰ কাৰণে তো তেলটো ভৰাই লওঁ ইয়াতে ঠিক আছে মানিয়া মানিয়া ओके ओके सची काशी हाँ हमारा में खुद का पे और ऑनलाइन ओह लाइसेंस दिखा रहा है ओके ये लाइसेंस है और ये आरसी है आसाम से खुद का बाइक लेके आया ठीक है रेडी करके ओके नहीं जब हम में बैठा हाँ दुमदुमा राइफल बाइक नहीं था आई थिंक तो 87 to 94 95 तक में हुआ दुमदुमा में बैठा हाँ वैसे नहीं होता था रेंट पे बाइक हाँ अभी है रेंट पे है टूरिस्ट ज़्यादा है ना वैसे नहीं था हमारे पास रेंट पे हाँ सेम वहाँ पे दुमदुमा में पैरा जंपिंग करता था ना हमारा आर्मी था थैंक यू सर तो मैं सोचा अभी भी नहीं होगा आते थैंक यू जाएंगे इस साल देखेंगे विंटर में आराम से जाना हाँ ठीक है आते थैंक यू सर तो চেকিংটো হৈ গ'ল আৰু চেকিংটো হৈ যোৱাৰ পিছত এতিয়া বিন্দাছ আমি যাব পাৰিম এতিয়া ওপৰলৈ এতিয়া গৈ আছোঁ হায়েষ্ট মটৰেবল পাছ আপোনাৰ খাৰদুংলা পাছ ঠিক আছে খাৰদুংলা পাছৰ পৰা তো কাইলৈ কি প্লেন হয় তো কাইলৈ বনাম ঠিক আছে আজি গৈ থাকোঁ খাৰদুংলা পাছ চলো তেলো ভৰাই ল'লোঁ গিলানত টেংকিটো ফুল কৰি লৈছোঁ এতিয়া বিন্দাছ যাব লাগে ওপৰত আহি আছে আৰ্মি গাড়ী বঢ়িয়া পূৰা আৰ্মি গাড়ী আহি আছে এতিয়া তো আৰ্মি গাড়ী আছে ৰৈ দিছোঁ আমি অকণ তো আমি ৰেচপেক্ট কৰিব লাগিব ঠিক আছে যদি আপুনি পাহাৰত চলায় ন তো পাহাৰত চলালে তো সদায় এটা মন ৰাখিব যাতে অভাৰটেক কৰোঁতে যদি ছাইডটো দিয়ে যাতে যদি ছাইডটো নিদিয়ে ন তো আপুনি কেতিয়াও মানে অভাৰটেক নকৰিব মানে
কেনেকুৱা লোকেশ্যন, চালিয়া লোকেশ্যন, চালিয়া। যেতিয়ালৈকে আমাক যাব নিদিয়ে আৰু আমিও নাযাওঁ আগবাঢ়ি, যেতিয়া যাব চাইড দিব তেতিয়া আমি আগবাঢ়ি যাম, ঠিক আছে। তো চলো ফাগুনিয়া, তো হি মেৰা জান হে ৰে জান। বিজয়ক বিয়াৰো কিছু কাম কৰিছে কিন্তু দেই, আল্টিমেট কাম কৰিছে। ইমান ওপৰত যে তো এনেকুৱা ৰাস্তা বনাইছে, হেডছ অফ বনাইছে মানে আৰু সাংঘাতিক বনাইছে। চক না দুইফালে পাহাৰ 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 পাহাৰ, চবফালে পাহাৰে, আৰু এনেকুৱা ৰাস্তা যদি ৰুলাৰ চলাই যদি বনাইছে, কেনেকুৱা বনাইছে ভাই, আল্টিমেট আৰু কোনো ৱৰ্ড নাই তেওঁলোকৰ ওপৰত দেই, মজা বনাইছে। তো ৰাতিপুৱা ওলাই আহিলোঁ, ৱাজিদ ভাই তাৰপৰা ওলাই আহিলোঁ। তো ওলাই অহা যদি খাবলৈ একো নাখালোঁ মানে বৰ্তমান, একো নোখোৱাৰ কাৰণে অলপ প্ৰব্লেম হ'ব ন। তো খোৱা বোৱাটো ইম্পৰ্টেণ্ট, মানে খোৱা বোৱাটো ইম্পৰ্টেণ্ট নহ'লে আমাৰ দিগদাৰ যাব। তো চাই লওঁ তো কি কৰা যায়, খাব পৰা যায় নাযায় মানে। তো খাব পৰা জেগা পাওঁ আমি খাই ল'ম, ঠিক আছে। আইঅ খাৰা উঠিব লাগিব এতিয়া মানে, আকৌ কিমান উঠিম খাৰাকে। চলো একো নাই, উঠি যাম ওপৰলৈ। ফাগুনিয়া ফাগুনিয়া দেখাই দিয়া জোচ তোমাৰ, বঢ়িয়া ফাগুনিয়া, বঢ়িয়া বঢ়িয়া ফাগুনিয়া, বঢ়িয়া 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 বঢ়িয়া। উঠাই দিয়া উঠি দিয়া উঠি দিয়া, ৰৈ নিদিবা ৰৈ নিদিবা ৰৈ নিদিবা। অ চক ন গাড়ীবিলাক ক'ত গৈছে। ফাগুনিয়া জোৰ চল গে ফাগুনিয়া, চোৰ নামাত যাব আছে, বহুত বহুত এয়া আমনি হৈছে, বহুত যাব আছে। বস জোৰে জোৰ 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 জোৰ, বঢ়িয়া ফাগুনিয়া। ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে, আৰু আল্টিমেট ভিডিঅ' এইবিলাক আছে, ৰ'ব হে ছাবস্ক্ৰাইবটো কৰিব, চালে ফুল চাব আপোনালোকে ভিডিঅ'বিলাক, নহয় জানো। পূৰা সম্পূৰ্ণ চালে ভাল লাগে ভিডিঅ'বিলাক, আধাখনি নকৰিব, আধাখনি চালে ভাল নালাগে নহয় জানো। কি কয় বৰ্তমান আছোঁ এতিয়া আমি 13,000 ফিট ওপৰত, আৰু যাম 16,000 ওপৰত যাম, আৰু 3,000 যাবলৈ আছে ওপৰত, ঠিক আছে। চলতে ৰ থাকনা নাই চলতে ৰ। 13,000 পাইছোঁহে, কিমান ওপৰত যাবলৈ আছে, সেই তাত যাব, তাৰ ওপৰত যাব লাগিব, ঢেৰ আছে এতিয়াও। জুলে এনেকুৱা জেগাত কাম কৰি আছে নহয়, বাপৰে বাপ, য'ত অক্সিজেন ল'বলৈ প্ৰব্লেম হৈ যায় তাত তেওঁলোকে কাম কৰি আছে। বিয়াৰো মানে কাম কিছু কৰাইছে দেই। চক না ৰাস্তা চক, 13,000 13,500 ফিটৰ ৰাস্তা চক ওপৰত, চক ৰাস্তা চক কেনেকুৱা চালিয়া, 13,000 ওপৰত ৰাস্তা ইয়াত ভাই চাপ, আল্টিমেট সেই ওপৰত চক দেখিছেনে, চাহ নিচিনা পৰি আছে যে, ডাৱৰ হয় এইখিনি। কি দেখিব, কি লাগে আপুনি পাগল হৈ যাব লাগিব ইয়াত। ৱাও ডাৱৰখিনি চাহটো হয় খালি ইয়াত। এতিয়া একো হোৱা নাই, খালি ভোক লাগিছে বোৰ, আপেল এটা খাই আহিছোঁ খালি অকল। মাম্মে ভোক লাগিছে। ৱেলকাম আমি আহিছোঁ অসমৰ পৰা, অসম যোৰহাটৰ পৰা আহিছোঁ। বৰফ পৰিছে, তালৈ যাম আমি, তালৈ চাপ। অ'কে ইয়াত চব কাম কৰি আছে, চব তেওঁলোকে ইমান কষ্ট কাম কৰিব পাৰে। জুলে ৱৰ্ল্ডৰ হায়েষ্ট মটৰেবল পাছ বুলি কয়, কিন্তু সেইটো নহয় আচলতে। এতিয়া বেলেগ পাছ আৰু খোল খালে, কিন্তু এতিয়াও ইয়াত লেখা আছে হায়েষ্ট মটৰেবল পাছ বুলি। কেইটা পাম নে খাবলৈ, কুছ মিলেগা কুছ খা লেতে হে, চলো আজাও কেইটা খাই লওঁ ইয়াৰ পৰা। অ'কে কাহা হে বতাও উসকো। বৰ্তমান আছোঁ 16,000 ফিটৰ ওপৰত, আৰু ইয়াৰ পৰা পালোঁ কিটচেন। এখন ভাজোঁ খানা খাই লৈছোঁ, মই খোৱা নাছিলোঁ, মেগী খাই লৈছোঁ। এয়া মেগী আৰু সেই আছে মোৰ ব্ৰেড, তো খাই লওঁ ঠিকছে, আৰু পেট পূজা কৰি লওঁ, কাৰণ অক্সিজেন বহুত কম। তো খাই ল'লে অক্সিজেন পাম মানে, নহয় জানো। আমি অসমীয়া মানুহ খালে অক্সিজেন পূৰা পাম, নাপাওঁ মানে। ৱাও উপচত নাপকা একদম চাদৰ বহি আছে পাহাৰৰ ওপৰত, কেনেকুৱা চালিয়া লাগিছে নহয়। কালি চিটিখন হয়, আৰু ওপৰত চব গোটেইখন মানে বগা চাদৰ নিচিনা হৈ আছে, পূৰা স্ন' পৰি আছে, তামাম মজা চক না, কি মজা লাগিছে। সেই টপত যাব লাগিব, টপত একেবাৰে একদম ওপৰত। টুৰিষ্ট বহুত আহিছে আপোনাৰ, ঠিক আছে। খালি আমাৰ জেগা নহয় আৰু, লাডাখৰ বাইকখন লৈ লৈছে বা জম্মু কাশ্মীৰৰ বাইকখন লৈ লৈছে, তেনেকৈ বাইকখন লৈ আহি আছে। তো আমিতো লৈ ল'ব বলিয়া, আমিতো যোৰহাটৰ পৰা আহিছোঁ। তো আমি পালোঁ চাউথ পুল, তো এই জেগাৰ নাম চাউথ পুল হয় আপোনাৰ, ঠিক আছে। তো ইয়াত আপুনি ৰেষ্ট চাব পাৰিব। তো খাৰদুংলা পাছ আহোঁতে, কাৰণ অক্সিজেনটো বহুত কম ন ইয়াত, ওপৰত অক্সিজেন নাই বুলি ক'ব পাৰি, একেবাৰে নাই আৰু মানে সেনেকুৱা। এইটো গৰু নহয় আকৌ দেই, এইটো হৈছে ইয়াক। ঐ ভাল তোৰ
ৱেলকাম টু চাউথ পোল। এখন চাউথ পোল হয়, এখন গাঁও হয় মানে ভিলেজ টাইপৰ আপোনাৰ, ঠিক আছে। তো চাউথ পোলত কিবা কিবি লাগি আছে আৰু কিবা কিবি। ओके ओके दे रहा है क्या मांगा उसने ओ एंट्री तो सिर्फ नाम एंट्री मतलब बाइक का नंबर नाम ठीक है तभी ऑक्सीजन दे दो धीरे धीरे चला स्पीड बात चलना धीरे धीरे चलना बाइक को स्पीड चलाना ऑक्सीजन और तकलीफ होगा उसको हाँ धीरे धीरे चलाओ स्लो चलाओ वो इंडिया पाकिस्तान का बॉर्डर है ना हाँ हम भी जाएंगे तो साथ जा लेंगे वो जो वहाँ पे नहीं मिला था कौन वो एक बंदा हाँ 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 उनका नंबर तो ले लिया मैंने हाँ 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 तो वो हम कल उसको मिला था हम अच्छा उसने हमको पैसा ना तो कल भी उसके बात किया था उसने बोला तो साथ चलेंगे अच्छा ठीक है साथ चलेंगे वो उसका नंबर भी ले लिया मैंने तो मेरा नंबर भी ले लिया फोन करूँगा हाँ 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 पानी का बोतल है ना पानी का बोतल हाँ खाते रहना तो অক্সিজেন কমি গ'ল কাৰণে অলপ প্ৰব্লেম হৈছে এই ছোৱালীজনীৰ ভাগৰ তো কাৰণে অক্সিজেনৰ কাৰণে অক্সিজেন মিটাৰ লৈ লৈছে ঠিক আছে তো এতিয়া আপোনাৰ তাৰ এণ্ট্ৰি পাছ দি থৈ যাব এবাৰ এণ্ট্ৰি লয় আগত এবাৰ এণ্ট্ৰি ল'ব আৰু ইয়াৰ এবাৰ এণ্ট্ৰি ল'ব ঠিক আছে তো ব'লক গৈ থাকোঁ লাহে লাহে ঠিক আছে টিককে তো বতৰটো অলপ ডাৱৰীয়া নিচিনা কৈছে কেতিয়া বৰষুণ আহে ঠিকাত নাই বৰ্তমান ছোৱালীজনী অক্সিজেন প্ৰব্লেম হৈ আছে ল'ৰাটো মণিপুৰৰ হয় সি ক'লে যে আপুনি মোলৈ যাব কাৰণ অকলে প্ৰব্লেম হৈছে মোৰ ঠিক আছে হ'ব আমি যাম লগত সহায় কৰিবলৈ আমি সদায় ৰেডি আছোঁ গাড়ীখন অৱস্থা চাওকচোন প্লিজ ড্ৰাইভ কেয়াৰফুলি অ' ভাই কি অৱস্থা হ'ল গাড়ীখনৰ এইটো হৰ্ণ চৰ্ণ মৰা নাই যে কেলৈ যে গুচি আহিছে হৰ্ণ চৰ্ণ নমৰাকৈ অ' ভাই সি চাইকেল মাৰি চাওক না চাইকেল নগৈছে ওপৰলৈ বাবা ইমান ওপৰ চাইকেল মাৰি আহিছে ধেমালি মানিছোঁ দেই মানিছোঁ কিন্তু আপোনাৰ উঠোঁতে কষ্ট হয় কিন্তু নামোতে একদম ইজি মানে আপোনাৰ ঠিক আছে পুকি গুচি আহিব আপুনি ষ্টাৰ অফ কৰি আৰু লাহে গুচি আহক টেনশ্যন নাই কিন্তু ওপৰত উঠোঁতে ফাটি যায় মানে কৈছোঁ আপোনাৰ ঠাণ্ডাটো পূৰা পৰিছে আপোনাৰ এতিয়া সাংঘাতিক ঠাণ্ডা পৰিছে আপোনাৰ এতিয়া বৰ্তমান बारिश की बूंदे हवाओं में जागे तर जा ये कैसी है तेरी कमी ओके ना ओके যেনেকৈ ভাবি আছোঁ ঘৰৰ পৰা তেনেকৈ কাম কৰি দিলোঁ যা আহি গ'লোঁ খাৰুংলা পাছ চাওক প্লিজ ড্ৰাইভ কেয়াৰফুলি চাওক গাড়ী অৱস্থা দিছে ভিউ পইণ্ট বনাইছে তাতে ফটো মাৰিব পাৰি বৰফ চাওক না ভাই ঢাল দা বৰফ কি মজা লাগিছে ইয়াত চবৰে ফাটিছে বোলে কৈছোঁ কি চব ৰৈ গৈছে মই যে খাৰুংলা পাছ আহিম বুলি ভবা নাছিলোঁ কৈ দিলোঁ কাম ভবা নাছিলোঁ যে কৰিব পাৰিম বুলি সপোনটো ভবা নাছিলোঁ দেই ইমান ওপৰত যে আহিব পাৰিম মই ফাগুনীয়াক লৈ ৱেল ডান ফাগুনীয়া ৱেল ডান তুমি কৰি দিলা কাম ইমানখিনি লুট লৈ আহি যে গৈছে ওপৰলৈ ফাগুনীয়া বঢ়িয়া বিয়াৰো এইটো প্ৰজেক্ট কি জানো চাব লাগিব দেই জজিলা পাছত পাইছিলোঁ বিজয় প্ৰজেক্ট এইটো কি প্ৰজেক্ট চাব লাগিব খালি আপোনাৰ ঠিক আছে ৰাস্তাটো ভালেই চব পুৰা ভাল মাজে অকণমান বেয়া হৈছে বেয়া হোৱাৰ স্বাভাৱিক কথা ঠিক আছে ইমান ওপৰত যে ইমানো ধুনীয়া ৰাস্তা বনাইছে তাৰ কাৰণে হেডছ অফ বোলে কেনেকুৱা পাইছে এবাৰ খালি ক'ব খালি হা চিয়'ৰ ক'ব খালি ভাই ইমানখিনি কষ্ট কৰিছোঁ যদি অকণো যদি কমেণ্টটো নকৰে কিবা লাগিব কওকচোন লাইকটো কৰক কমেণ্ট কৰিব লাইক কৰিব না আপোনালোকে কিয় নকৰে কওকচোন ৱেলকাম টু খাৰুংলা পাছ তো খাৰুংলা পাছ পোৱাৰ আগত অলপ এনেকুৱা হেৰি পাব আপোনাৰ কেম্প চেম্প পাব আপোনাৰ ঠিক আছে তো বৰ্তমান আমি খাৰুংলা পাছ পাই গ'লোহি वाओ वहाँ पे लेके जाएंगे हमका फागुनिया को ठीक है फाइनली तो पाई गलो আমি নিজৰ জায়গা আহি বৰ্ডাৰ ৰোজ অৰ্গানাইজেশ্যন ওয়েলকাম টু দ্য টপ অফ দ্য ওয়ার্ল্ড অফ মাই খাৰুংলা স্নো চক না স্নো পৰি আছে ফাইনেলি তো পাই গ'লে খাৰুংলা পাছ তো খাৰুংলা পাছত অলপ ফটো মাৰিলোঁ তো চক ইয়াত ধেৰ আহিছে বাইকাৰ্ছ তো ভবা নাছিলোঁ যে কৰিব পাৰিম বুলি তো এনেকুৱা ভাল লাগিছে এনেকুৱা কি ক'ম বুজাব পৰা ফিলিংছ এটা হৈছে মানে যে মই কৰি দিলোঁ কামটো যিটো ভাবিছোঁ মই নোৱাৰিম বুলি ঠিক আছে
মই ভবা নাছিলোঁ যে পাৰিম বুলি, অলপো ভবা নাছিলোঁ। তো পাৰি দিলোঁ মানে কৰিবলৈ। যেতিয়া আপুনি নাভাবে ন কিছুমান কাম আপুনি মানে অহাৰ আগত কৈছিলে মানে বহুতে তই নোৱাৰ বুলি, কিন্তু মই মনৰ পৰা সাৰা নাছিলোঁ মই কেতিয়াও মানে, ঠিক আছে। তো অসমৰ পৰা 3000, মোৰ ঘৰৰ পৰা 3400 কিলোমিটাৰ হয়। 3400 কিলোমিটাৰ চলাই আহিছোঁ বৰ্তমান মই যোৱাত বাইকখন। ভবা নাছিলোঁ যে পাৰিম বুলি। মই কৈছিলোঁ তই নোৱাৰ, কষ্ট হ'ব। অঁ কষ্ট হ'ব, কিন্তু কৰি দেখাম মই। আৰু আজি ফাইনেলি কৰি দেখালোঁ। লাডাখৰ পৰা বাইক লৈ আহিছে, অসমৰ বাইক লৈ আহিছোঁ, ঠিক আছে। এইটো কৰিবলৈ এইটো লাগিব, এইটো জোচ লাগিব, কি কয়? এইটো বস্তুটো পূৰা স্ন' পৰিছিলে কালি, পূৰা কালি বৰফ পৰিলে আপোনাৰ স্ন' পৰিছিলে কালি ইয়াত পূৰা। স্ন' পৰাৰ কাৰণে আজি অলপ ঠাণ্ডা হৈছে। অক্সিজেনো বহুত বেছি কম ইয়াত আপোনাৰ। তো অক্সিজেনটো কম হোৱাৰ কাৰণে মানে বেছি থাকিব নালাগে মানে, আমি বেছি দিন নাথাকোঁ। তো ইয়াৰ পৰা যাওঁগৈ, গৈ পেলাই আমাৰ যদি জেগাটো আছিলে য'ত যাম আমি হান্দাৰ যাম। তো হান্দাৰ যাম, ঠিক আছে, সুন্দৰ যাম। তো সুন্দৰ যোৱাৰ আগত অলপ ইয়াৰ পৰিৱেশটো এনজয় কৰি লৈছোঁ। চব তেনেকুৱা কাম এটা কৰিলে তো নিজৰে ভাল লাগে অলপ, নহয় জানো? ভবা নাছিলোঁ যে এইটো কৰিব পাৰিম বুলি। তো ফাইনেলি কৰিলোঁ। আপোনাৰ মৰম দিছে, সাহস দিছে কাৰণে কৰিব পাৰিছোঁ। থেংক ইউ ছ' মাছ ইমানখিনি মৰম দিয়াৰ বাবে, ঠিক আছে। সেই তললৈ যাওঁ আমি, ব'লক। চব কিনা বৰফ পৰি আছে, চব বৰফ পৰি আছে ছাইডটোত। স্ন' পৰি আছে, স্ন' স্ন' পৰি আছে। চক স্ন' পৰি আছে, দেখিছে নাই? স্ন' পৰি আছে চক, ৱাও।